এনেকৈ ঘূৰি পকি থাকিবানে নিজৰ কথা ভাবিবা? ৰচোন, যেতিয়া এতিয়া যিখন কথা কৈ নাথাকিবি। অঁ, এতিয়া মানে মইহে যিটিখন ক'লোঁ, মইহে বেয়া হ'লোঁ। আৰে তোকনো মই কেতিয়া বেয়া বুলি ক'লোঁ? অঁ, আৰু এটা কথা, এইবাৰ পঞ্চায়তৰ ইলেকশ্যনত তহঁতৰ দাদাক উঠাম বুলি ভাবিছোঁ। হে? কিয় আকৌ? কিয় আকৌ? ইলেকশ্যন খেলিব আৰু MLA-ক এটা ভালকৈ শিক্ষা দিব লাগিব। অঁ, এইবাৰ মানে নিজৰ লগতে দাদাকো সামাজিক কৰি পেলালা। মইহে বাকী থাকিলোঁ মানে। মোকো মহিলা সমিতি কিবা দি দিবা। ৰচোন, আগতে ভোটাৰ লিষ্টত নামটো উঠাই লচোন। হ'ব, ইমান ঠাট্টা কৰিব নালাগে। তই সামাজিক মানুহ হ'ব নালাগে দে, তই কেৱল মোৰ হৈ থাকিলে হ'ব। এতিয়া যি কৰা কৰি লোৱা, বিয়াৰ পিছত কিন্তু মোৰ কথা শুনিব লাগিব আকৌ। আও, এতিয়া ইমান শাসন নে? হা, মেৰা বচন হি মেৰা শাসন হে। বাহ, পানী কেঁচুৱাৰজনী ডাইলগ শুনো। কি ক'লা তুমি? বেছি নকৰিবা দেই, কৈ দিছোঁ। ৰচোন, ককাইৰক পতাই লৈছোঁহে, এতিয়া কামৰ চলৰে তহঁতৰ ঘৰলৈ সঘনাই অহা যোৱা কৰিব পাৰিম আৰু গাখীৰতে মহৰ খুটি। কটা কেনেকৈ কৈও এইটোৱে কেনেকৈ? হে ক না, কেনেকৈ? হে কেনেকুৱা? তুমি মানে কি মই যাওঁ দেই। বাবা, ক বাছা, গতিটো কি হৈছে বাৰু? পৱন জিকিবনে? মোৰ মনেতো জিকিব বুলিয়ে কৈছে, বাকীটো মই নাজানো। বাবা, মনে যে ক'লে মঙলে একো কোৱা নাই নেকি? ঐ চুপ থাক, তোৰ কিবা চাই দিব লাগে নেকি? অঁ, বাবা চাই দিয়কচোন মোৰ শুভ বিবাহখন কেতিয়া আছে। বাবা, মোৰ এটাই অনুৰোধ, ই মৰিব কেতিয়া প্ৰথমতে সেইটো চাই দিয়কচোন। দাদা, তুমি যে বেছি কৰা। নাপায় বাবা, নাপায়। বাবাৰ প্ৰসাদ লোৱা সময়ত এনেকুৱা কথা ক'ব নাপায় বাবা। দে বাবা, তোৰ হাতখন মই চাই দিওঁ। দেখিছোঁ পাইছোঁ বাবা, পাইছোঁ। তোৰতো মই শুভ বিবাহেই দেখিছোঁ বাবা। 3 বছৰৰ পাছত। বাবা, ল'ৰাৰ লগত নে ছোৱালীৰ লগত?